সেই যে আমি প্ৰিয়জনক প্ৰথম লগ পাবলৈ গৈ উভতি অহাৰ পৰত কোনেও কাৰো চকুলৈ চাব নোৱাৰাকৈ ভিতৰি ভিতৰি উচুপি উঠাৰ সময়খিনি ঘৰ মূৰা গাড়ীখনত বহাৰ পৰা চকুৰে নেদেখা হোৱালৈকে কোনেও কাকো নমতাকৈ কেৱল ইজনে সিজনৰ দুচকুলৈ চাই ৰোৱাৰ সময়খিনি গাড়ী এৰাৰ পাছত হঠাৎ ভাইব্ৰেট হোৱা ফোনটো ৰিচিভ কৰোঁতে সিটো মূৰৰ পৰা ভাহি অহা বিশেষ শব্দকেইটা ভালকৈ যাবা ঘৰ গৈ পায়েই ফোন এটা কৰিবা এই বুলি কোৱাৰ পাছতো ঘৰ পোৱালৈকে আৰু যে কিমানটা নীৰৱতাৰ ফোন ৰিচিভ কৰিব লগা হয় নিশব্দে তাৰ হিচাপ নথকাৰ পাছতো এদিন সামান্য অজুহাত এটা সাৱটি আপোন মানুহবোৰে দূৰত্বৰ ব্যৱধান বিচাৰি নোহোৱা হৈ যায় আমাৰ জীৱনৰ পৰা আচৰিত নহয়নে প্ৰিয়জনক এবাৰ সন্মুখৰ পৰা দেখাৰ হেঁপাহটোৰ বাবে যে কিমান পৰিকল্পনা কৰিব লগা হয় সময়ৰ লগত পৰিস্থিতিৰ লগত আৰু এদিন হঠাৎ সন্মুখত থিয় হৈ বেছিভাগ সময় মৌন হৈ থাকোঁতে শেষ হৈ যায় সন্মুখৰ প্ৰতিটো ভাল লগা সময় সিমানখিনি ভাল পোৱাৰ পাছতো আপুনি মই যেতিয়া এদিন সেই একেজন মানুহৰ পৰাই অৱহেলিত হওঁ সামাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি প্ৰিয়জনৰ বুকুৰ সেই বিশেষ ঠাই টুকুৰাটো চিৰদিনৰ বাবে ব্লক হৈ যায় জীয়াই থকাৰ হাবিয়াস নোহোৱা হৈ যোৱাটো স্বাভাৱিক তাৰ পাছতো যে আমি জি থাকিবলৈ শিকি লওঁ আৰু এদিন অনিচ্ছা স্বত্বেও ত্যাগ কৰিবলৈ বাধ্য হওঁ ভাল লগা ভালপোৱাবোৰ যেতিয়া ফেক একাউণ্ট এটাৰে জুমি চাই নিঃসংগ বিচনাখনত গাৰু সাৱটি অকলে উচুপিব লগা হয় সকলোৰে সন্মুখত যেতিয়া হাঁহি হাঁহি জীয়াই থকাৰ সুখী হোৱাৰ অভিনয় কৰিব লগা হয় তেনে সময়তে প্ৰিয়জনে অন্য এজনৰ বুকুত নতুনকৈ ঘৰ এখন সাজে আৰু সেই ঘৰখনৰ বাৰান্দাত এটা উদ্দেশ্য মৃতদেহ ওলমি থাকে কোনেও নেদেখাকৈ এক যন্ত্ৰণা হয়